Welcome to my YouTube channel. মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম। সাইকোলজি ইংৰাজী শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে? গ্ৰীক। গ্ৰীক শব্দ সাইকিৰ অৰ্থ হ'ল অপশ্যন নম্বৰ ডি আত্মা। গ্ৰীক শব্দ লগছৰ অৰ্থ কি? অপশ্যন নম্বৰ ডি বিজ্ঞান। মনোবিজ্ঞান কিহৰ বিজ্ঞান বোলা হয়? উত্তৰ অপশ্যন নম্বৰ চি আচৰণ। মটিভেশ্যন শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছে? উত্তৰ লেটিন। মনোযোগৰ মূল উৎস কি? উত্তৰ আগ্ৰহ। আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা। উক্তিটো কাৰ? উত্তৰ মেকডুগালৰ। মনোযোগ আৰু আগ্ৰহক একোটা মুদ্ৰাৰে দুটা পিঠি বুলি কোনে কৈছিল? উত্তৰ জেমছ ৰুছে। সন্তানৰ প্ৰতি মাকৰ আগ্ৰহ হ'ল উত্তৰ সুপ্ত আগ্ৰহ। নৱজাত শিশুৰ মাতৃৰ স্তন্যপানৰ আগ্ৰহ হ'ল উত্তৰ সুপ্ত আগ্ৰহ। মৌলিক শিক্ষা গ্ৰন্থ এমিলৰ ৰচক কোন? উত্তৰ ৰুছো। দলগত শিক্ষণ প্ৰথমে ক'ত উদ্ভাৱন হৈছিল? উত্তৰ আমেৰিকা। থিয়ৰী অফ মটিভেশ্যন গ্ৰন্থখনৰ লিখক কোন? উত্তৰ মেটছন। হোৱাট টাৰ্ম টিচিং ৰিয়েলি ইজ গ্ৰন্থখনৰ লিখক কোন? উত্তৰ জে ছিংগাৰ। প্ৰকৃত শিক্ষক সেইজন যিজনে অতি সহজে শিক্ষাৰ্থীৰ শাৰীলৈ নামিব পাৰে। উক্তিটো কাৰ? উত্তৰ স্বামী বিবেকানন্দ। আধুনিক পেডাগজীৰ বাটকটীয়া হ'ল? উত্তৰ ৰুছো। নিদানমূলক শিক্ষাৰ এটা শ্লোগান হ'ল? উত্তৰ শিকোৱা, পৰীক্ষা কৰা আৰু পুনৰাই শিকোৱা। Thank you for watching my channel আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।